হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। বহুত দিনৰ পাছত আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভাবিছোঁ আজি বহাই নামঘৰলৈ যাম আৰু চাকি এগছ জ্বলাই আহোঁ। তো আপোনালোকো ব'লক, আজি বহাই নামঘৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ভিডিঅ'ৰ লগত মই যাম, আপোনালোকো ব'লক, লেটছ গ'। এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আমি আৰু মেইন ৰাস্তাত পাইছোঁ। এতিয়া আমি গৈ আছোঁ হস্পিটেল চাৰিআলি পাম আৰু হস্পিটেল চাৰিআলি পাই তাৰপাছত আমি জখলাবন্ধাৰ পৰা আহিলে লেফ্ট ছাইডে সোমাব লাগে। লেফ্ট ছাইডে সোমাই বহাই নামঘৰ ৰাস্তা। গতিকে আমি গৈ আছোঁ আৰু আমাৰ বহাই নামঘৰ ৰাস্তাৰে যোৱা পথ। এতিয়া আমি বহাই নামঘৰ গৈ আছোঁ, মানে পামগৈ আৰু আমাৰ হস্পিটেল চাৰিআলি গ'লে বেছি নহয়, প্ৰায় 2.5 কিলোমিটাৰমান হ'ব। মই মোৰ লগৰটোৰ লগত গৈ আছোঁ, ব্লগটো চাই থাকক। এই ৰাস্তাতে আমি সদায় মৰ্ণিং ৱাক কৰিব আহোঁ, ইভিনিং ৱাকো কৰিব আহোঁ। ভাল লাগে ইয়াৰ পৰিৱেশটো। আৰু চাওক পথাৰখন কিমান ধুনীয়া হৈ আছে। আৰু এইটো ৰাস্তাৰে আপোনালোকে এইটো ৰাস্তাৰে আহিলে হাটবোৰৰ পৰা আহিলে নামঘৰ ৰাস্তালৈ যাব পাৰিব। আৰু বেছি দূৰ নাই বহাই নামঘৰলৈ। পাম এতিয়া বহাই নামঘৰ। গতিকে চাই থাকক ভিডিঅ'টো। আমি বহাই নামঘৰ পাইছোঁহি আৰু এতিয়া বহাই নামঘৰত সোমাম। সোমাই আহিয়ে আমি দেখিছোঁ কি ধুনীয়া পৰিৱেশ। সকলো চেণ্ডেলযোৰ খুলি লৈছোঁ আৰু মোৰ লগৰখিনি চব সাজি কাচি আহিছে। এতিয়া আমি বলকচোন যাওঁ ভিতৰলৈ। সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিব আহিছে বছৰটো যাতে ভালকৈ যাবলৈ। আমিও সেই উদ্দেশ্যৰে আজি আহিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ। ইফালে কি হৈ আছে চাই আহোঁ বলক। এইফালে ভোজৰ আয়োজন হৈ আছে। সকলোৱে ইয়াতো বহাই নামঘৰত বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজসমূহ আহে ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ। গতিকে ইয়াতে খাদ্যৰ যোগান কৰা হয় মানে, আৰু সকলোৱে খাদ্যৰ প্ৰস্তুতি চলাই আছে খানাৰ। বনাই দিছে ধুনীয়াকৈ আৰু খানাৰ বাবে পাৰ্কিং প্লেচ বনাই থৈছে ধুনীয়াকৈ। কোনো ইয়াত ধুনীয়া জেগা হয়। এই টিকেট কাউণ্টাৰত ইয়াত যোনসকল লোকে শৰাই দিয়ে তাৰপৰা টিকেট লৈ পেলাই শৰাই প্ৰসাদ গ্ৰহণ কৰে। এতিয়া আমি ধূপ আৰু চাকি লৈ গৈ আছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ। চাকি জ্বলাম। ভিতৰৰ পৰিৱেশটো দেখাম এতিয়া আপোনালোকক।
এতিয়া আমি ভয় নামঘৰৰ পৰা ওলালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে। এইকেইটা মোৰ লগৰ, গতিকে ভিডিঅ'টো চাই যদি ভাল পায় লাইকছ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।